নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মহৎ লোকৰ বাণী আৰু লগতে নতুন বছৰৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহক আমি আৰম্ভ কৰোঁ। এয়া মহৎ লোকৰ বাণী। ধুনীয়া মহিলা হ'ল মূল্যৱান অলংকাৰ, কিন্তু এগৰাকী মহান মহিলা হ'ল সম্পদ হাদি। শিশুৰ অন্তৰ্নিহিত শক্তিৰ বাহ্যিক প্ৰকাশেই হ'ল শিক্ষা প্ৰক্ৰিয়া, পেষ্টলজি আৰু ফ্লবেল। ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হ'বলৈ শিক্ষা দিব লাগে, ভদ্ৰলোক বা ভদ্ৰমহিলা হ'বলৈ নহয়। পদ্মনাথ গোহাঁইবৰুৱা। ভৱিষ্যতৰ কথা মই কেতিয়াও নাভাবোঁ, কাৰণ ভৱিষ্যত তৎক্ষণাৎ আহি পায়। আলবাৰ্ট আইনষ্টাইন। আপুনি নিজে যদি কিবা কথা ভালকৈ জানে, তেন্তে সেই কথা আনক শিকাব। ট্ৰায়ন এডৱাৰ্ডছ। কিবা কাম ভালকৈ কৰাটো বিচাৰিলে নিজে কৰিব লাগে। বৰ এডৱাৰ্ডছ। সৎকৰ্ম অবিহনে মানুহ কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। উপনিষদ। কঠোৰ পৰিশ্ৰম উন্নতিৰ মূলমন্ত্ৰ। এক মূৰ্খহে কামৰ পৰা বিৰত থাকে। বাইবেল। যি মানুহে নতুন দেশ আৱিষ্কাৰ কৰিব খোজে, তেওঁ বহু দিনলৈকে সমুদ্ৰ নেদেখাকৈ থাকিবলৈ সাজু হ'ব লাগিব। আৰ্ডেডিছ। ধন্যবাদ।